So hey guys, কি খবৰ? সকলো আপোনালোক মোৰ চেনেল আন এটা ভিডিঅ' তো ব্লগ ডে এনেকুৱা ভিডিঅ'টো বনাবলৈ যাওঁ। তো আজি হ'ল সপ্তমী, তো সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো সকলোৰে যাতে দিনটো ভালে ভালে যায়। তো এতিয়া ওলাই যাম মজাকৈ খিচিৰি খাম, পূজা চূজা কৰিম। তো এতিয়া মজাকৈ গৈ লওঁ। তো মজাকৈ আপোনালোক দেখাই আছোঁ গোটেইখিনি। তো পাৰিলে ডেইলি ব্লগ দিব চেষ্টা কৰিম আৰু মিনি ব্লগো দিব চেষ্টা কৰিম। আৰু মিনি ব্লগবিলাকতো ইমান মৰম দিয়াৰ বাবে ধন্যবাদ। তো মজাকৈ এতিয়া যাওঁ, মজাকৈ ৰেডি হৈ লৈছোঁ। তো এতিয়া গৈ পিনে দেখাই আছোঁ মজাকৈ তাত। পুৰা যাবলৈকে খিচাৰি খাম, পূজা চূজা কৰিম। তো দেখাই আছোঁ মজাকৈ, চাই থাকক। তো এতিয়া খিচিৰি দিলে, ইয়াত খিচিৰিটো খাই লওঁ মজাকৈ, পূৰা গৰম গৰম খিচিৰি খাই আহি গ'লোঁ। আৰু মানে মুখটো দেখাব পাহৰি গ'লোঁ। এইটো গধূলি যাই পিনে দেখাম আৰু বঢ়িয়াকৈ লাইট চাইট লগাইছে। তো গধূলি যাই পিনে দেখাম। এতিয়া মানে পূজাটো কৰি ডাইৰেক্ট খিচাৰি খাব গুচি গ'লোঁ। তো এতিয়া ঘৰত আহিছোঁ। ঘৰৰ পৰা আকৌ মানে ভেটাপাৰা যাম। তো ভেটাপাৰা পেণ্ডেলখনত দেখাম মজাকৈ, তো চাই থাকক। তো এইখন হ'ল ভেটাপাৰা পেণ্ডেল। তো এতিয়া ইমান মানুহ চানুহ ভিৰ নাই, কাৰণ আবেলি সময়ত মানুহ এনেও কম থাকে। তো ধুনীয়া লাগিছে একদম পেণ্ডেলখন, আৰু বাহিৰখিনি মই দেখাই আছোঁ। ইয়াত চলি আছে এতিয়া ওজাপালি চলি আছে। তো মানুহ একদম নায়েই। তো এইখিনি সময়ত এনেও মানুহ অলপ কম থাকে ন, খিচিৰি খাই চবেই ঘৰ গুচি যায় পূজা ওজা কৰি পিনে। তো ওজাপালি চলি আছে এতিয়া, তাৰপিছত কিবা কিবি হ'ব, আৰতি চাৰতি এনেকৈ কিবা কিবি হ'ব। আৰু এইখন হ'ল ভেটাপাৰা পূজাৰ গেটখন, পূৰা একদম লাইটিঙেদি দিছে। এতিয়া লাইটিংটো মানে বেছি ভালকৈ গম পোৱা হোৱা নাই, মানে আন্ধাৰ হ'লে একদম ধুনীয়া লগা হ'ব একদম ৰাতি। তো ৰাতি আহিলেও দেখাব চেষ্টা কৰিম। গধূলি হ'ল, তো খিচিৰি খাই অলপ ৰেষ্ট চেষ্ট ল'লোঁ। তো এতিয়া আকৌ ওলাই যাওঁ, ঘোঁৰামৰা পূজাখনতে যাম আৰু কিবা কিবি অলপ আনিবও লাগে। মানে অষ্টমীৰ দিনাখন আমাৰ প্ৰত্যেক বছৰে শৰাই দিয়ে। তো কালি হ'ল অষ্টমী, তো সেইটো কাৰণে কিবা কিবি অলপ লাগে, সেইটো আনিব যাওঁ। তো আৰু পূজাখনো আপোনালোক এতিয়া ভালকৈ দেখুওৱা নহ'ল, এতিয়া মজাকৈ দেখাই আনো। তো মজাকৈ এতিয়া ৰেডি হৈ ল'লোঁ। তো এতিয়া মজাকৈ ওলাই পিনে যাই পিনে আপোনালোকক মজাকৈ দেখাই আছোঁ। তো বেয়াকৈ চাই যাওঁ। তো এতিয়া আহিলোঁ ঘোঁৰামৰা পূজাখন। তো এনেকৈ পূৰা লাইট লগাই দিছে ফুটপাথটোত। তো ফুটপাথটোত অকণমান আগত গৈয়ে এনেকৈ পূজাখনৰ আছে, মানে ফিল্ডখনত বনাইছে। তো ধুনীয়া লগাই আছে এনেকৈ লাইটিং দিয়াৰ কাৰণে। আৰু এতিয়া পূজাখনৰ ভিতৰত গৈ পিনে মজাকৈ দেখাম। তো ইয়াত আৰতি চলি আছে এতিয়া। তো আৰতি মানে শেষ হ'ব হৈছে। তো ইয়াৰ আৰতি শেষ হ'ল এতিয়া। তো এয়া চাওক, এখন হ'ল ঘোঁৰামৰা পূজা পেণ্ডেলখন। তো তেতিয়া ভালকৈ দেখুওৱা নহ'ল, এতিয়া দেখালোঁ মজাকৈ। তো তাৰপিছত আৰু দেখাই যাম। তো এয়া অলপ কিবা কিবি ফল মূল বুট চুট তেনেকৈ বজাৰ কৰি লৈ আহিলোঁ, কালি শৰাই দিব লাগিব। মৰ্ণিং। তো এতিয়া বাহিৰত আন্ধাৰ হৈ আছে। তো আজি হ'ল নেক্সট ডে'। তো এতিয়া সময় হ'ল 4:30 বাজিল, 4:30তে উঠিলোঁ। তো উঠি পূৰা ফ্ৰেছ চেছ হৈ ল'লোঁ, মুখ চুখ ধুই পিনে। তো মানে যোৱাকালি ক'তো ওলাই যোৱা নহ'ল। তো যোৱাকালি বেছি ক্লিপ নহ'ল। তো আজিৰ দিনটো এড কৰি দিম, এইটো মানে এটা ব্লগেই হৈ যাব। তো আজি মানে পূজা মানে গোটেইকেইদিন ৰাতিপুৱা। তো আমাৰ আজি শৰাই দিব, আজি হ'ল অষ্টমী। তো এতিয়া মানে ৰেডি হৈ পিনে যাব লাগিব। তো 5:30 মানৰ পৰা 5:30 নে 5টা তেনেকুৱাৰ পৰা পূজা আৰম্ভ হ'ব। তো সেইটো কাৰণে সোনকালে মানে ৰেডি হৈ যাওঁ, এতিয়া শৰাই দিব যিহেতু। তো মজাকৈ এতিয়া ৰেডি হওঁ। তো উঠিলোঁহে, উঠি মুখ চুখ দিলোঁ। এতিয়া মজাকৈ চাহ তাহ খাই অলপ গা পা ধুই পিনে কাপোৰ চাপোৰ পিন্ধি মজাকৈ ওলাই যাম এতিয়া। তো মজাকৈ মানে ৰেডি হৈ পিনে লগ পাই আছোঁ মজাকৈ। ৰেডি হৈ গ'লোঁ, পূৰা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি কুৰ্তা চুৰ্তা পিন্ধি লৈছোঁ। তো এতিয়া 5:30 বাজিল। তো এতিয়া মজাকৈ যাওঁ মন্দিৰলৈকে। তো মজাকৈ দেখাই আছোঁ, তো বেলেগে চাই যাওঁ। ৰেডি হৈ ওলাই আহিলোঁ এতিয়া। তো শৰাইটো লৈ পিনে যাই আছোঁ। তো শৰাইটো লৈ লৈছোঁ মজাকৈ। তো এতিয়া গৈ আছোঁ মজাকৈ, তাত গৈ পিনে দেখাই আছোঁ মজাকৈ। চাওক, পূৰা খালী, গাড়ী মটৰ একদম কম, দোকান চোকান একো খোলা নাই। একে ককা গৈ আছে সিহঁতৰ শৰাইখন লৈ, আমি মোৰখন লৈ গৈ আছোঁ, আমাৰখন লৈ গৈ আছোঁ মই। এতিয়া গৈ আছোঁ মন্দিৰলৈকে মজাকৈ, তাত গৈ পিনে দেখাই আছোঁ। তো মন্দিৰত এই ৰাতিপুৱাই পূৰা মানুহ ভৰ্তি, সন্ধি পূজা চাকি তাকিব ৰেডি হ'ল, আমাৰখিনিও লৈ আনো এতিয়া মই গৈ। মই এতিয়া মানে আকৌ ৰিটাৰ্ণ আহিলোঁ। তো সন্ধি পূজা চাকি জ্বলাম, তো চাকিখিনি নিব আহিলোঁ। আৰু বেলিটো চাওক না, কি ধুনীয়াকৈ ওলাইছে একদম। ফ'কাছটো লোৱা নাই, ৰ'ব। এইখিনি পাৰ হৈ কিনে দেখাই আছোঁ, কি ধুনীয়াকৈ ওলাইছে। মানে প্ৰথম বেলিটো ওলাইছে ৰাতিপুৱাৰ, সেইটো চাওক কি ধুনীয়া এটা ভিউ, কি ধুনীয়া একদম ঠাণ্ডা মানে বতাহ এটা দি আছে। তো মজা লাগি আছে পূৰা একদম হেঙুলীয়া বেলিটো ওলাইছে আৰু ৰঙা হৈ যাব অলপমান পিছত। এতিয়া মানে হালধীয়া টাইপৰ হৈ আছে, কি মজা মানে লগা হৈছে। তো এতিয়া মই ঘৰ যাওঁ, ঘৰ যাই কিনে চাকি তাকিখিনি লৈ আনো, আনি কিনে তাত জ্বলাব লাগিব। মাও আহিব একেলগে, তো দেখাই আছোঁ।
তো এয়া সন্ধি পূজাৰ চাকি জ্বলা কমপ্লিট 108 চাকি জ্বলাইছোঁ ইয়াতে পূৰা গৰম লাগি আছে একদম চাকি টাবত চাৰিওফালে পূৰা চাকি আৰু ইয়াতে এনেকৈ পূজা কৰি আছে সন্ধি পূজা মানে কৰি আছে আৰু বামুণজনে তো এইটো মূৰ্তিটো আৰু মানুহ চাওক না কিমান মানুহ পূৰা আৰু গোটেইবিলাক চাকি একেলগে যেতিয়া জ্বলি উঠে ন তেতিয়া কি ধুনীয়া লাগে আৰু সকলোৱে মানে প্ৰায়ভাগ মানুহে মানে 108 জ্বলায় কিছুমানে অলপ কমকৈ জ্বলায় তো মানে ধুনীয়া লাগে গোটেইখিনি চাকি যেতিয়া একদম জ্বলি উঠে আৰু মানুহ চাওক পূৰা ভৰ্তি বাহিৰতো মানে বহুত মানুহ আছে ইয়াত ভিতৰতো চাকি জ্বলা মানুহখিনিহে আৰু বাহিৰতো বহুত মানুহ আছে আৰু ইয়াত এনেকৈ পূজা কৰি আছে তো আমাৰ এইখিনি চাকিখিনি তো জ্বলাই কমপ্লিট হৈ গ'ল মজাকৈ তো ইয়াতে এতিয়া হোম পৰি আছে তো আৰু এইটো হোমৰ যিটো গোন্ধটো মানে ভাল লাগে গোন্ধটো পূৰা হোম পৰি আছে পূৰা ধোঁৱা হৈ গৈছে গোটেইখিনি একদম পেণ্ডেলখন আৰু এইফালে পূজা চূজা চলি আছে এইখিনি পূজা চলি আছে এইফালে তো আমাৰ এইখিনি চাকিখিনি জ্বলি আছে মজাকৈ তো এতিয়া সন্ধি পূজা শেষ হ'ল তো গোটেইখিনি মানুহ উঠিল আমিও উঠিলেও পূৰা নিৰ্মালি চিৰমাৰি লৈ পিনে তো এতিয়া কিছুমান চাকি জ্বলি আছে আমাৰ এইখিনি আগৰ ফালে জ্বলি আছে আৰু এইখিনি আমাৰখিনি জ্বলি আছে আধা আধি নুমাইছে আৰু কিছুমান মানুহৰ নুমাইছে আৰু বেছিখিনি চাকি মানে জ্বলিয়ে আছে তো এতিয়া মানে চাকিখিনি উঠাব ইয়াৰ পৰা মানে খালী কৰিব আৰু তো পূজা শেষ হোৱাৰ পিছত উঠাই দিয়ে চাকিখিনি লগে লগে চাকি জ্বলা খতম এতিয়া ৰিটাৰ্ণ আহি আছোঁ আৰু ৰাস্তাত ভালকৈ এতিয়া দোকান চোকান খোলাই নাই মানুহ চানুহ ইমান ওলাই নাই কাৰণ বাজি এতিয়া 8টা বাজিল মাত্ৰ 8টা বজাত খতম চাকি জ্বলাই ৰিটাৰ্ণ আহি আছোঁ পূৰা একদম ঘামে ধোৱা অৱস্থা নাই তো এতিয়া ঘৰত আহিলোঁ ঘৰত অলপ ৰেষ্ট লৈ পিনে যাম ৰাতিপুৱা 3:30টাতে উঠিম 3:30টাতে সাৰ পাইছোঁ তাৰপিছত টোপনি আহিল 4টা বজাত বিচনাৰ পৰা উঠিলোঁ তাৰপিছত এতিয়ালৈকে মানে এতিয়া গা একদম বেয়া লাগি আছে এতিয়া আকৌ ৰাতি শুইছোঁ 2টা বজাত তো বেছি টাইম টোপনিয়ে নহ'ল তো এতিয়া ঘৰলৈকে যাওঁ অলপ ফ্ৰেছ হৈ পিনে আকৌ দুপৰীয়া সময়ত আহিম খিচিৰি খাবৰ কাৰণে নিৰ্মালি ল'ব তো দেখাই যাম মজাকৈ যিখিনি কৰোঁ তো মজাকৈ চাই থাকক তো অলপ ৰেষ্ট লৈ ওলাই আহিলোঁ ইয়ালৈকে পূজালৈকে তো এতিয়া নিৰ্মালি হ'ব তো পূৰা মানুহবিলাক ভিৰ হৈ আছে এনেকৈ চাকি তাকি জ্বলোৱা তাৰপিছত এতিয়া নিৰ্মালি ল'ম মজাকৈ তো এতিয়া আহিছোঁ ভেটাপাৰা পূজাত খিচিৰি খাবলৈকে তো ইয়াতে মানে বহুত মানুহ একদম ভিৰ হৈ আছে এইখিনি জেগাত খিচিৰি খাব যাব তো এইখন হ'ল ভেটাপাৰা পেণ্ডেলখন কি ধুনীয়া বনাইছে জেগাৰ মূৰ্তিকেইটাও একদম ধুনীয়া বনাইছে আৰু মানে বহুত মানুহ ভৰ্তি আছে আৰু অষ্টমী নৱমী বুলি আজি মানে একেলগে হৈছে ন দুইটা তো এই বুলি আজি মানুহ পূৰা ভিৰ গোটেই মানে পেণ্ডেলখনে পূৰা মানুহ ভৰ্তি আছে সেয়া চাওক চাৰিওফালে মানে বহুত মানুহ আছে আৰু এইখিনি জেগাত খিচিৰি খাব যাব ৰখি আছে তো এয়া দিছে খিচিৰি গৰম খিচিৰি বা খিচিৰি চব্জি মজাকৈ দিছে তো মজাকৈ খাওঁ এইখিনি তো পূজাত মানে খিচিৰি মেইন দুৰ্গা পূজাত খিচিৰি মেইন তো খিচিৰি তো ভেটাপাৰাত খিচিৰিটো খাই পিনে আকৌ ঘৰামাৰা পূজাখনত আহিলোঁ মানে ৰাতিপুৱা দি যোৱা শৰাইখন এতিয়া ল'ব লাগিব এতিয়া মানুহবিলাক নাম মাতি শৰাইবিলাক দি আছে তো আমাৰ দুখনৰ ল'ম এতিয়া মজাকৈ লৈ পিনে ঘৰ যাম মজাকৈ টাইম হ'ল 8:30মান বাজিল দিনত খিচিৰি খাই পৰা ৰেষ্ট লৈ ল'লোঁ তো এতিয়া আকৌ পূজা চাবলৈ যাওঁ ওলাই আহিছোঁ ক'ত যাওঁ চাওঁ তো এতিয়া মজাকৈ ওলাই আহিছোঁ 8:30 বাজি গ'ল এতিয়া তো মাহঁতো আগত এনেকৈ গৈ আছে তো এতিয়া যাওঁ মজাকৈ গণেশ উদ্যানৰ পূজাখন পালোঁ গণেশ মন্দিৰৰ এইটো গণেশ মন্দিৰটো প্ৰথমতে গণেশগুৰিলৈকে যাওঁ গণেশগুৰিত সেইখন পূজা দেখুৱাওঁ বাৰোৱাৰী কমিটিখনৰ তো সেইখন পূজা দেখাই পিনে ইয়াত সোমাম মানুহৰ ভিৰ চাওক পূৰা মানুহ ভৰ্তি ৰাস্তাত গাড়ী একদম নাই সেইটো ৰাস্তাত গাড়ী একদম নায়ে প্ৰায় মানে মাজে মাজে অলপ আহি আছে গাড়ীত মানুহ বেছি গাড়ীতকৈ অন্যদিনা এইটো ৰাস্তাত মানে গাড়ী বেছি থাকে মানুহ কম থাকে আজি মানুহ বেছি গাড়ী কম গণেশগুৰি বাৰোৱাৰী পূজাখন পাই গ'লোঁ এতিয়া ভিতৰত সোমাই যাম ৰাস্তাটো ক্ৰছ কৰি পিনে তাৰপিছত দেখাম তাত কেনেকুৱা কি বনাইছে এখন বনাইছে পূৰা লাইট চাইট দি পিনে মজা লাগিছে মানুহ পূৰা ভৰ্তি একদম ইয়াতে ভিতৰত সোমাই আহিছোঁ ভিতৰতো পূৰা মানুহ ভৰ্তি একদম তো এইটো দুৰ্গা মূৰ্তিটো চাওক কি ধুনীয়া একদম বনাইছে আৰু এইটো ইয়াতে বনাই বেলেগৰ পৰা নানে মানে ইয়াতে বনাই ইয়াতে আৰ্টিষ্ট মানে ইয়াতে বনাই মজাকৈ আৰু মানুহ চাওক না কিমান মানুহ ভৰ্তি হৈ আছে একদম তো ভাল লাগে ইয়াত আহি পিনে গণেশগুৰি পূজাখনত আহি পিনে তো মানুহ চাওক কিমান মানুহ আছে একদম পূৰা ভিৰ হৈ আছে তো এতিয়া বাহিৰৰ ফালে এইটো ৰাস্তাত ওলাই আহিছোঁ তো এইটো ৰাস্তাত আজি গাড়ী চাড়ী বন্ধ আৰু দোকান দুইফালে পূৰা দোকান এইবিলাক বেলুন চেলুনৰ আৰু পূৰা মানুহ ভৰ্তি হৈ আছে এইখিনি টাইমত এইবিলাক চব বেলুনবিলাক এনেকৈ আছে তো ভাল লাগে এইখিনি জেগা এইটো ৰাস্তা মানে পূৰা ট'টেলি গাড়ী বন্ধ একদম তো পূৰা মানুহৰ ভিৰ এইটো ৰাস্তাত অকল দোকান দুইটা চাইডে দোকান আৰু মানুহ মানুহ চাওক আৰু এতিয়া মজাকৈ আইচক্ৰীম খাই ল'লোঁ পূৰা গৰম লাগিছে পূৰা আইচক্ৰীমটো খাই লওঁ মজাকৈ
এতিয়া আহি পালোঁ গণেশ উদ্যানৰ পূজাখনত। তো ইয়াতো পূৰা মানুহৰ ভিৰ। এতিয়া ভিতৰত সোমাওঁ, ভিতৰত কিবা বনাইছে চাওঁ মজাকৈ, আপোনালোকক দেখাই যাম মজাকৈ। এতিয়া 12টামান বাজিল। তো এতিয়া পূজা চাই আহিলোঁ। তো আপোনালোকক যিমানখিনি পাৰোঁ দুদিনৰ ভিডিঅ'টো একেলগে দেখাব চেষ্টা কৰিলোঁ। তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো অহাকালি দশমী আছে, চাওঁ অহাকালি ক'ত যোৱা হয়। যদি ক'ৰবাত যোৱা হয় তেতিয়াহ'লে ব্লগটো পাবই নিশ্চয়। তো ভাবিছিলোঁ ডেইলি ব্লগ দিম, কিন্তু যোৱাকালি মানে ভালকৈ ভিডিঅ' কৰাই নহ'ল। আজি বনালোঁ আৰু আধা। তো যোৱাকালি আৰু আজিৰ ভিডিঅ'টো মানে একেলগ কৰি দিলোঁ। সপ্তমী আৰু অষ্টমী নৱমীটো একেদিনাই পৰিছে, মানে এই 3টা পূজাৰে ভিডিঅ' এটা কৰিলোঁ। তো এতিয়া ঘৰ গৈ আছোঁ, ঘৰ আহি পালোঁ আৰু ৰাস্তাটো পালোঁ। তো এইটো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মানে নেক্সট ভিডিঅ'ত তেতিয়াহ'লে দাদা বাই বাই।